গাইজ আহিলোঁ মানে আজি পূৰা উঠি আহিলোঁ মানে আৰু আমি ক'ত আহিলোঁ সেইটো চাই লওক। এয়া আজি আমি কাম কৰিব আহিছোঁ গাইজ। এয়া দেখিছে গৰাখানা হ'ল আৰু মানে এয়া ঘৰত আৰু মানে কাম কৰি আছোঁ আমি গাইজ। এয়া দেখিছে আপোনালোকে। এয়া আৰু আমি বুন্দা খাব লৈছোঁ এতিয়া। আমি এই বুন্দাটো আনিছে ডুবাইৰ পৰা অনা হৈছে। এই বুন্দাটো বহুত স্পেচিয়েল বুন্দা হয় এইটো। আপোনালোকে দেখিছে এয়া পূৰা স্পেচিয়েল বুন্দা আৰু মানে এইটো ডুবাইৰ পৰা অনা হৈছে, অৰ্ডাৰ কৰি অনা হৈছে। পূৰা খোৱাত বিজি গাইজ, দেখিছে আপোনালোকে পূৰা আৰু এতিয়া খোৱাত বিজি এয়া গাইজ। এতিয়া আমি খাই লওঁ, আপোনালোকে চাই থাকক আৰু পূৰা খাম আৰু দেখিছে আপোনালোকে বুন্দা। ইয়াৰ পেটিছ এইটো চাইনাৰ পৰা অৰ্ডাৰ কৰা হৈছে, বাকী সেইটো এটা ডুবাইৰ পৰা হৈছিল, এইটো চাইনাৰ পৰা অৰ্ডাৰ কৰা হৈছে গাইজ। পূৰা খাওঁ আৰু আপোনালোকে চাই থাকক আৰু দেখুৱাই আছোঁ আপোনালোকক আমি কি কাম কৰিম আৰু চাই থাকক আৰু। গাইজ আমি ঘৰত ভাত খাই আহিলোঁ আৰু আহিয়ে আমি পৃথিৱীৰ বিখ্যাত কিটচেনৰ গাৰাটো সানি দিলোঁ। এয়া গাইজ দেখিছে আপোনালোকে, পৃথিৱীৰ বিখ্যাত কিটচেনৰ গাৰাটো আমি সানি ল'লোঁ। এয়া দেখিছে আপোনালোকে। আৰু এই গাৰাটোতে আমি ডায়মণ্ড, সোণ, যিমান দামী দামী বস্তুবিলাক আছে আমি ইয়াত ঢালি দিম। আৰু আমাৰ যিখন মানে আমাৰ দালি আছে গাইজ, আমাৰ যিখন মানে বিখ্যাত কিটচেনৰ আমাৰ গাৰাটোত আমাৰ এই জালিখন হ'ব। এইখন আমাৰ হীৰাৰে বনোৱা গৈছে আৰু সোণো আছে অলপ অলপ মানে এইখন দেখিছে আপোনালোকে। কাৰণ পৃথিৱীৰ বিখ্যাত কিটচেনৰ গাৰত ব্যৱহাৰ হ'ব এইখন জালি। এইখন জালি পৃথিৱীৰ বিখ্যাত যিটো মানে কিটচেন আমি বনাই আছোঁ গাইজ, সেই গাৰত এই জালিখন ব্যৱহাৰ হ'ব গাইজ। গাইজ আপোনালোকে ভ্লগটো পূৰা শেষলৈ চাই থাকক গাইজ। এয়া আমাৰ মিস্ত্ৰীয়ে পূৰা মানে কাম কৰি আছে গাইজ, পূৰা এৰি দিয়া নাই গাইজ, আমি এৰি দিব দিয়াই নাই গাইজ। এয়া দেখিছে যিমান পাৰোঁ আমি এই বিখ্যাত কিটচেনটো আমি বনাই শেষ কৰিব লাগে গাইজ। আপোনালোকে চাই থাকক, আমি এতিয়া সোণ ডায়মণ্ডেৰে আমি এই গাৰাটো পূৰা ফিল আপ কৰি দিম গাইজ। এইটো দেখিছে আপোনালোকে গাইজ। আমাৰ কৰটকীয়া মছলাখিনি বনা হ'ল গাইজ, আৰু এতিয়া আমি কৰটকীয়া গাৰাত এই মছলাখিনি ঢালি দিম গাইজ। আপোনালোকৰ আশীৰ্বাদত আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই দিব গাইজ। গাইজ এয়া আমাৰ সোণ আৰু মানে ডায়মণ্ডৰ আমি মিক্সেন কৰি দিলোঁ গাইজ। আৰু ইয়াত আমি পানী ব্যৱহাৰ কৰা নাই, কাৰণ ইয়াত আমি দিছোঁ গাখীৰ আৰু মৌটো দিয়া হৈছে গাইজ। আমি ইয়াত গাখীৰ আৰু মৌ ইউজ কৰা হৈছে গাইজ। গাইজ এইফালে আমি কৰটকীয়া গাৰাটোত আমি ডায়মণ্ড আৰু দি দিলোঁ, আৰু এইফালে আমি কৰটকীয়া ঢালাইটো লৈ আহিছোঁ গাইজ। আৰু এইফালে আমি এই কৰটকীয়া ঢালাইটো আমি ঢালি দিম গাইজ। আজিলৈ সেইটোৱে, বাই বাই গাইজ, বাই বাই।